মৰ্নিং। মই আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা কণ্টেণ্ট লৈ দিম ভিডিঅ'টো। তো আমি যে মুগাৰ সাজপাৰবোৰ কিনি বা পিন্ধা হয়, সেই মুগাৰ সাজপাৰবোৰৰ সূতাবোৰ ক'ত পোৱা যায় আচলতে? তাৰ কাৰণে এজাত পলু আছে। সেই পলুজাত আপোনালোকক দেখাম আজি কেনেকৈ পোহা হয় আৰু ক'ত পোহা হয়, কিদৰে পোহা হয় আপোনালোকক দেখাম মই আজি। ব'লক দেখাওঁ আজি আপোনালোকক পলুজাত কেনেকুৱা, কিদৰে প্ৰস্তুত হয়, পলুজাত ক'ত পোহা হয়, আপোনালোকক তাৰে বিষয়ে দুআষাৰমান ক'ম আৰু দেখাম কেনেকুৱা পলুজাত। তো আহক চাওঁগৈ। হেল্ল' ফ্ৰেণ্ড, আহি পালোহি এতিয়া মুগা ফাৰ্মত। তো এইটো হৈছে মুগা পলু, এটা পোকৰ নিচিনা। তো ইয়াক এনেদৰে পালন কৰা হয়, চোম গছ বুলি কয়, চোম গছত পালন কৰা হয়। তো এইবোৰেই হৈছে মুগা পলু। ইয়াৰ পৰাই আমি মুগা কাপোৰ, মুগা সাজ পোছাক তৈয়াৰ কৰা হয়। ইয়াৰ পৰা এটা লাট ওলায়, লেটা লাট নহয়, লেটা। তো ইয়াৰ পৰাই হয় কাপোৰ, সূতা কাটে আৰু মুগা সূতা। যেনে ইয়াৰ পৰা ছাপ্লাই দিয়া হয় শুৱালকুছি, যেনে ক'ৰবাত এনেকৈ ছাপ্লাই দিয়া হয় মুগা কাপোৰৰ কাৰণে, য'ত মুগা কাপোৰ বয়। ত'ত এইবোৰ আহি পেলাই কোম্পানী আহি পেলাই কিনি লৈ যায়। তো এনেদৰে মুগা পালন কৰা হয়। এনেদৰে মুগা পালন কৰা হয়, এনেকৈ গছ লগাই, গছত এনেকৈ পোহা হয় মুগা পলু জগাই লৈ পেলাই এনেকৈয়ে গছত দিয়া হয়। এইবোৰ গছেই মুগা পলু খেতি। এনেদৰেই মুগা পালন কৰা হয়। যেতিয়া পকে, পলুটো পকা আহে বুলি কয়, তেতিয়া ৰাতিহে আহে অৱশ্যে। এইবোৰ হ'ল ট্ৰেন্সফাৰ কৰে, পলুবোৰ ট্ৰেন্সফাৰ কৰে। ইজোপা গছত পাত নাইকিয়া হ'লে সিজোপা পাত থকা গছলৈ নিয়া হয়। তো এনেকৈয়ে মুগা পলু পালন কৰা হয়। এয়াই মুগা ফাৰ্ম। এইখন আছে আপোনাৰ নগাঁও তুলসীমুখ এৰিয়াত আছে। তো তেনেধৰণে বহুততো আছে, কলিয়াবৰত আছে, খেনচোৱাত আছে, এনেকৈ বহুত জেগাতে আছে। অসমৰ বিভিন্ন জেগাতো আছে, বিভিন্ন জেগাত পালন কৰা হয়। এইবোৰেই হৈছে মুগা পলু। এনেকৈ পাতৰ ডালত থাকে এনেকৈ। তো ভিডিঅ'টো চাই যদি ভাল পালে, ভিডিঅ'টো যদি চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। নতুন ভিডিঅ' আপোনালোকলৈ আকৌ আনিব পাৰোঁ। এয়াই হৈছে মুগা পলু। এইবোৰ তো এনেকৈয়ে পালন কৰে। চাওক এইটো কিমান ধুনীয়া লাগিছে, গছৰ ডালত আছে, তাৰপিছত পাতত আছে, কিমান ধুনীয়া লাগিছে, কিমান ভাল লাগিছে দেখি পেলাই। চাওক কিমান সুন্দৰকৈ গছৰ ডালত কেনেকৈ আছে পলুটো, ইমান মৰম লাগিছে। চাওকচোন এবাৰ। পলুৱে এই গছৰ পাতকে খাই জীয়াই থাকে। চাওক, যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু এই কাষতে থকা ঘণ্টাটো দবাই দিব নতুন ভিডিঅ' পাবলৈ। থেংক ইউ ৱাচিং ফৰ।